Hey guys, good morning. এতিয়া বাজিছে ৰাতি 3টা আৰু আমি যাব ওলাইছো এয়াৰপোৰ্ট। আজি ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ মামা ঘৰৰ পৰা। কালি আহিছোঁ আমি গুৱাহাটী। গাইজ আমি কেবত বহি লৈছোঁ, গৈ আছোঁ, 1 ঘণ্টামান লাগিব। দিয়ক তেনেহ'লে এয়াৰপৰ্টত লগ পাই আছোঁ। গাইজ আমি এয়াৰপৰ্ট পালোঁ এতিয়া। দেখিছেনে কিমান কুঁৱলী? আমি কুঁৱলী দিয়ে আছে গোটেই ৰাস্তাটোত। মই টোপনি মাৰি আহি আছোঁ আৰু ভয়ো লাগি আছে। ভয়ো লাগি আছে। ৰাতি ৰাস্তাত তাই শুই আহিছে, মোক ইমান দিগদাৰ দিছে একদম মানে। বহুত টোপনি লাগি আছে। ভাবি আছোঁ, মই টোপনি মাৰিও আছোঁ, ভাবিও আছোঁ ফ্লাইটত মই কি কেনেকুৱা কৰিম। এক্সপিৰিয়েঞ্চটো কেনেকুৱা তোমাৰ? ফাৰ্ষ্ট টাইম এয়াৰপৰ্টৰ ভিতৰত সোমাইছা আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে ভয় লাগি আছে না, নাৰ্ভাছ হৈ আছে, মই ধৰিবই পৰা নাই। নাজনো কিবা লাগি আছে, বুজিয়ে পোৱা নাই কিবা লাগি আছে। আজি উৰিম না। মই একদম উইণ্ড' ছিটটো লৈছোঁ। कृपया बैठे हुए कुर्सी की पेटी बांध दीजिए। বহি লৈছোঁ। মই যেনেকৈ ভাবি আছিলোঁ একদম তেনেকুৱা নহয়। মই এতিয়া মোৰ লাগি আছে মই ব'ৰেই হওঁ নেকি ইয়াতে, বহুত ব'ৰ খাম। কি যে কৰি থাকিম মই ইমান টাইম মই কি কৰি থাকিম? তোমাৰ কাৰণে আনিছোঁ নহয় মই মুভি ডাউনলোড কৰি মুভি চাব লাগিব। তাইক দিছোঁৱে মই উইণ্ড' ছিট সেইকাৰণে। আজি চাইলো আকাশে বতাহে ইন্দ্ৰদেৱতাক দেখা পাম না? পাবা। কিন্তু ইন্দ্ৰদেৱতাক মই চাম আজি, আৰু ৰম্ভা মেনকাৰ নৃত্য চাই মই চাম। চাওকচোন, তাই একদম গান হৈ আছে। 6টা বাজে আৰু নাই যাবই আৰু তাই তেতিয়াৰ পৰা কুৱেশ্যনে পোৱা নাই মানে, ইমান কুৱেশ্যন ইমান কুৱেৰিজ মানে তাইৰ খালি পেটাৰ পকি আছে। গাইজ আগলৈ চলিব লাগে, পিছুৱাই আছে কিয়? চলছে গাইজ, চলছে। জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী, জয় শ্ৰীৰাম। কেনেকুৱা ফিলটো কেনেকুৱা? মজা লাগি আছে, ভয় লাগি আছে আৰু মজাও লাগি আছে। ইমান নহয়, প্ৰথমবাৰৰ বাবে মোৰ পৃথিৱীত মনত পৰিছে।
এইটো মোৰ নামত থেংক ইউ গড ফৰ দিছ পোহা এণ্ড কফি মই খালোঁ আৰু এইখিনি তেওঁক খাব দিছোঁ মই হেড কৰি দিওঁ কেনেকুৱা ডোচা খাম অ'হো মইতো সেয়াই ৰখি খাম নহয় বাই মানে কৈ থাকে ফোনত যে ডোচা খাইছোঁ ইডলি খাইছোঁ এইবিলাক কৈ থাকে মোৰ মানে লাগে মোৰ জিভাৰ পানী বিশেষকৈ ডোচা ইডলিটো মোৰ ফেভৰেট একদম আৰু মই এইফালে আপোনাৰ লগত কথা পাতি আছোঁ এইফালে শেষ মানে মোৰলৈ নাই কিন্তু ভিডিঅ'টো আনি কেমেৰাটো আনি চাওক গাইজ ইমান পেটলিয়ে খায় পেটলি এইটো খায় পেটলি সেইটো খায় কিন্তু তেওঁ লৈ কিনে আৰামছে শেষ কৰিলা দেখোন আমাৰ ৰম্ভা মেনকা তুমি ক'ত আছা ক'ত নাচি আছা ইন্দ্ৰপুৰীত অহা যেন লাগি আছে মোৰ একদম ক্লাউডৰ মাজত কি মজা নাজাৰা কি মজা নেচাৰ ওপৰৰ পৰাও যে এনেকৈ পৃথিৱীখন চাব পাম কিমান হাজাৰ ফিট ওপৰত আছোঁ চক কেনেকৈ লৰে হওক লৰবা লাগছে দেখোন নাই মোৰ ফাৰ্ষ্ট ফ্লাইট গতিকে মই শুই সময় নষ্ট নকৰোঁ মই পূৰা এনজয় কৰি আহি আছোঁ গোটেই এভৰি মুমেণ্ট মই এনজয় কৰি আহিছোঁ এওঁ শুই আহি আছে আৰু মই একদম নাজাৰা চাই উপভোগ কৰি আহি আছোঁ মই শুব নোৱাৰোঁ এনেকৈ গাইজ আমি ব'ৰ হৈ গৈছোঁ এইকাৰণে এখন ফিল্ম লগাইছোঁ ছেকশ্যন 375 নমস্তে দি আছে জয় হিন্দ দি আছে ল'ৰাটো ইমান কিউট guns down with it. Guys, আমি নামিলো এতিয়া প্লেনৰ পৰা এয়া পেটু পুৰা খুশ পেটু how's the feeling এতিয়া আমি বাছত উঠিম এইখিনি এয়াৰপৰ্টলৈকে কেম্পেগৌডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বেংগালুৰু পাই গ'লো হে গাইজ আমাৰ লাগেজটো লৈ ল'লোঁ আমাৰ ভিনদ আছে আমাক ৰখি বাহিৰত এইটো পাপ্পি তো ৰিমট নেকি ভিনদ আছে বাহিৰত ৰখি আমাক ভিনদ আহি পাইছে ভিনদ থ্যাংক ইউ ওয়েলকাম টু বেংলোৰ এতিয়া যাম বাহঁতৰ ঘৰত আমি ৰাস্তাত ভিনদ খাই যাম ডোচা খাম ডোচা কি খাবা কি অৰ্ডাৰ দিম ডোচা খাম ডোচা মছলা ডোচা অ'কে ঠিক আছে মই অৰ্ডাৰটো দি আহোঁ হা এয়া আমাৰ আহি গৈছে ডোচা এই মছলা ডোচা কেশৰী ভাত
কেশৰী ভাত केसरी भात কেশৰী ভাত কেশৰী ভাত মিঠা মিঠা হালৱা টাইপে ন চুজি হালৱা আৰু লাগিব নেকি হা की खाला डोसा এইটো বাৰ ঘৰ আমাৰ তো গাইজ আজি আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ ইয়াতে ভিডিঅ'টো এণ্ড কৰিলোঁ বাৰ ঘৰ আহি পালোঁ আমি ৰাতি ওলাম গোৱালে বাছত যাম এতিয়া আমি ফ্ৰেছ এতিয়া আমি ফ্ৰেছ হ'ম খাম আজি ইয়াতে মানে ভিডিঅ'টো সামৰিছোঁ এই ব্লগটো আমি ইয়াতে ইয়াতে শেষ কৰিম